ভাল বেয়া সেই সমস্ত নিৰ্ভৰ কৰে তাৰ কাৰ্যসূচীত। বৰ্তমান যিটো চলি আছে অৰ্থাৎ বিটিআৰ চুক্তিখনৰ যিটো দফাবিলাক আছে সেই দফাবিলাকৰ ওপৰত বিভিন্ন ধৰণৰ আলোচনা সমালোচনা হৈ চলি আছে আৰু ইয়াত দেখা গৈছে বহুখিনি দফাই আমাৰ জাতিটোৰ কাৰণে ক্ষতিকাৰক আৰু এইটোও ক'ব লাগিব যে গোটেইখিনি দফাই যে ক্ষতিকাৰক তেনেকুৱাও নহয়। উন্নয়নমূলক কাম কাজবিলাক আমি নিশ্চয় সমৰ্থন কৰিছোঁ, কিন্তু যিবোৰ ক্ষতিকাৰক এই যেনে সীমা বিবাদ লৈ যিটো সমস্যা চলি আছে, গাঁও কৰ্তন লৈ বা গাঁও এক্সক্লুশ্যন লৈ ইনক্লুশ্যন লৈ যিবোৰ সমস্যা চলি আছে আৰু মূলতঃ আজি বড়োসকলৰ মাজত প্ৰথম যিটো কথা আছিলে যে বড়োসকলে নিজৰ স্বভাষা স্বসংস্কৃতি স্বভাষা গোটেইখিনি ৰক্ষণাবেক্ষণ কৰাৰ কাৰণে এটাই মাত্ৰ উপলব্ধি কৰিছিল যে পৃথক যিটো বড়ো জাতিৰ কাৰণে পৃথক এটা ষ্টেট বড়ো ৰাজ্য আৰু সেই বড়ো ৰাজ্য গঠনৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়া 1967 পৰাই আৰম্ভ হৈছিল, পিটিচি দিনৰ পৰাই উদয়াচল নামেৰে। তাৰপিছত পুনৰ 87 পৰাই উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত আকৌ আৰম্ভ হৈছিল বা বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সেয়াও আহি BSc হ'ল, BTC হ'ল, পুনৰ তৃতীয়বাৰ চুক্তি BTR হ'ল। আমি বিচৰা নাছিলোঁ বা বড়ো ৰাইজে কেতিয়াও বিচৰা নাছিল যে BSc হওক, BTC হওক, BTR হওক। বড়োসকলৰ এটাই মাত্ৰ লক্ষ্য আছিল, উদ্দেশ্য আছিল বা উপেন্দ্ৰনাথ ব্ৰহ্মৰ এটাই সপোন আছিল, সেইটো হৈছে পৃথক বড়ো ৰাজ্য। আৰু সেই পৃথক বড়ো ৰাজ্যটোক লৈ বৰ্তমান যিটো চুক্তি এই চুক্তিত বহু ধৰণৰ মানে বিসম্বাদ চলি আছে আৰু লগতেই আমাৰ যিটো আন্দোলনকাৰীসকল মূলতঃ NDFBৰ সমস্যাটো, এই NDFBৰ কেডাৰসকলে কৰ্মীসকলে এতিয়াও জেলত আছে। শান্তি চুক্তিৰ নামত শান্তি চুক্তি চহী কৰাৰ পিছতো চুক্তিকাৰীয়ে জেলত থকা এই ধৰণৰ এটা অগণতান্ত্ৰিক প্ৰক্ৰিয়া চলি আছে। এই গোটেইবোৰ সমস্যাই বড়ো সমাজক মানে এটা খেলিমেলিৰ অৱস্থাৰ সৃষ্টি কৰি ৰাখিছে। কোনে কাক ক'ব, কোনে কাক নক'ব, কোনটো সমৰ্থন কৰিব, কোনটোক মানে বিৰোধাচৰণ কৰিব, এই লৈ বিভিন্ন ধৰণৰ মতবাদ চলিছে, আলোচনা চলিছে আৰু সেইটোক লৈ মানে বড়ো সমাজটো কমপ্লিটলি ক'ব গ'লে বিভাজিত হৈ গৈছে, মানে বিভিন্ন ভাগত বিভক্ত হৈ পৰিছে। মানে ৰাজনৈতিক মাত্ৰ উদ্দেশ্য নহয়, গোটেই বড়ো সমস্যাটোক লৈয়েই সমাধানৰ ক্ষেত্ৰত বিভিন্ন পন্থা গ্ৰহণ কৰাৰ কাৰণে বিভিন্নজনে বিভিন্ন পন্থা গ্ৰহণ কৰাৰ কাৰণে সাধাৰণ বড়ো ৰাইজ কোনফালে যাব, কোন গতি ল'ব, কোনটোক মানি ল'ব নল'ব, সাধাৰণ বড়ো ৰাইজে আজি বিপাঙত পৰিছে। আৰু এই সমস্যাটোক সমাধান কৰাৰ কাৰণেই আমি বড়ো ছিনিয়ৰ চিটিজেন্স ফৰামে উদ্যোগ লৈছোঁ যে আমাৰ কোনো ৰাজনৈতিক উদ্দেশ্য নাই, আমাৰ কোনো পলিটিকেল পাৰ্টিৰ কথা নাই। এই সমস্যাটোক আমি একেলগে ঐক্যবদ্ধভাৱে এই UPPL হওক, এই BPF হওক, এই এপছুৱে হওক, এই বনছুৱে হওক, সকলোৱে মিলি একেলগে বড়ো সমস্যাটো সমাধান কৰাৰ কাৰণে আমি ঐক্যবদ্ধ হ'ব লাগে। আৰু আমি বড়ো ছিনিয়ৰ চিটিজেন্স ফৰামৰ পৰা আহ্বান জনাইছোঁ যে আপোনালোক সকলোৱে আগবাঢ়ি আহক, ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰক, দাবী দাৱাজ কৰক আৰু বড়ো সমস্যাটো সমাধানটো মানে ছাকচেছ কৰিব লাগে। লৈ কমতাপুৰ ৰাজ্য গঠনৰ নামত যিটো মানে কথা চলি আছে, যেনে আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্টখন যদি কমতাপুৰত সন্নিৱিষ্ট কৰি দিয়া হয়, একেলগ কৰি দিয়া হয়, ভৱিষ্যতে বড়োবিলাকৰ কেনেকুৱা হয় এটা সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব। গতিকে এই বস্তুটো আমি আলোচনা কৰিব লগা আছে আৰু সেইকাৰণেই এই কমতাপুৰ ৰাজ্যৰ কথাই হওক বা পৃথক বড়ো ৰাজ্যৰ কথাই হওক বা বিভিন্ন সমস্যাই হওক, এই সকলোবোৰ সমস্যাক সমাধান কৰাৰ ক্ষেত্ৰত আমি যদি ঐক্যবদ্ধ নহওঁ তেতিয়াহ'লে কোনোদিন সম্ভৱ নহয়। গতিকে আমি আহ্বান জনাইছোঁ, বিশেষকৈ আমি ছিনিয়ৰ চিটিজেন্স ফৰামৰ পৰা আহ্বান জনাইছোঁ সকলো দল উপদল, জাতীয় সংগঠনেই হওক, ৰাজনৈতিক সংগঠনেই হওক, আমি ঐক্যবদ্ধ হ'ব লাগে আৰু আগলৈ আমি আগবাঢ়ি যাব লাগে, যিকোনো প্ৰকাৰে সমস্যা সমাধান হ'ব লাগে। আৰু অতি সম্প্ৰতি আৰু এটা সমস্যাৰ মানে অহা বুলি মানে শুনি আছোঁ, কিমান সঁচা মিছা নাজানো, যে কোকৰাঝাৰ যিটো লোকসভা সমষ্টি, এই কোকৰাঝাৰ লোকসভা সমষ্টিটোক নেকি মানে অতি সোনকালেই ৰিজাৰ্ভ কৰা হ'ব। বৰ্তমানতো SC ৰিজাৰ্ভ হৈ আছিল, ৰিজাৰ্ভ কৰা হ'ব। যদি ৰিজাৰ্ভ কৰা হয়, অৰ্থাৎ ST যিটো ৰিজাৰ্ভেশ্যন সেইটো যদি উঠাই দিয়া হয়, তেতিয়াহ'লে বড়োসকলৰ বা ট্ৰাইবেলসকলৰ যিখিনি এটা মানে দিল্লীত গৈ কথাখিনি
পাৰ্লামেণ্টত গৈ কথাখিনি বড়োসকলৰ সমস্যা ট্ৰাইবেলৰ সমস্যাৰ কথাখিনি কোৱাৰ যিখিনি সুযোগ পাই আহিছিল সেইখিনি সুবিধাৰ পৰা বঞ্চিত হ'ব লগা হ'ব। গতিকে আমি যিকোনো প্ৰকাৰেই হওক সকলো দলে মিলি একেলগে ঐক্যবদ্ধ হৈ যদিহে সঁচা সঁচিকৈ এইটো হয় যে কোকৰাঝাৰ লোকসভা সমষ্টিৰ যিটো ৰিজাৰ্ভ কৰা কাম সেইটো যে সঁচা সঁচিকৈ হৈ থাকে তেনেহ'লে সকলো ট্ৰাইবেল জনগোষ্ঠীৰ কাৰণে এই ক্ষতিকাৰক। গতিকে এই বস্তুটো সমাধানৰ কাৰণে আমি সকলোৱে যিমানবোৰ আছোঁ ঐক্যবদ্ধ হ'ব লাগে আৰু এই বিৰুদ্ধাচৰণ কৰিব লাগে আৰু যিকোনো প্ৰকাৰে হওক ৰিজাৰ্ভেশ্যনটো উঠাই দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিব লাগে। এই সকলোবোৰ কথাকে লৈ আজি আমি ইয়াত একেলগ হৈছোঁ, ৰাইজৰ মাজত আমি মত বিনিময় কৰিছোঁ, আলোচনা কৰিছোঁ, ৰাইজৰ পৰা পৰামৰ্শও গ্ৰহণ কৰিছোঁ, তেওঁলোকৰ উপদেশবিলাক এই ক্ষেত্ৰত কি হ'ব লাগে নালাগে এইবোৰেই আছিল আমাৰ আজি মূল উদ্দেশ্য।